আমাৰ যি আছে আমি নিজৰ ইচ্ছামতে কৰিব পৰা আমাৰ যি আমাক ব্যৱস্থা দিছিলে সেই ব্যৱস্থাটো আমি ৰক্ষা কৰিবৰ কাৰণে তাৰ ৰক্ষণাবেক্ষণৰ কাৰণে আমি এই অল্টাৰনেটিভ পাৰ্টি অফ বড়োলেণ্ড জন্ম দিছোঁ। আমাৰ এই দলত কোনো মিছা কথা নাথাকিব, থাকি নাথাকে আৰু পইচাৰ খেল নাথাকে। এইটো সম্পূৰ্ণৰূপে এটা ট্ৰেন্সপাৰেঞ্চি ৰাখি পেলাই সততাৰে আমি সঁচা অৰ্থত পলিটিক্স নহয় কিন্তু আমি মানুহক চাৰ্ভ কৰিবলৈ এনেই কোনো সংগঠন বা কোনো পলিটিকেল পাৰ্টি এনেই কোনেও জন্ম নিদিয়ে। ইনফেক্ট পলিটিক্স তেনেকৈ কৰিবলৈ মানুহৰ মানে আজিৰ দিনত অন্তত মানে অসুবিধাহে হয়। কিন্তু আমি আজি উপায় নাপায় এটা অল্টাৰনেটিভ দিব বিচাৰিছোঁ আমাৰ ৰাইজক। সেইকাৰণে যে যি সময়ত আমি সম্পূৰ্ণ উন্নয়ন, সম্পূৰ্ণ অধিকাৰ সেইবিলাকৰ কথা কৈ আছোঁ, কিন্তু আমি দেখিছোঁ যে আমি ভবামতে একো হোৱা নাই, ৰাইজে ভবামতে একো হোৱা নাই। কোনোবাই ব্যক্তিগতভাৱে পাইছে সেইটো বেলেগ কথা, কিন্তু ৰাইজ হিচাপে আমি জনসাধাৰণৰ দৃষ্টিভংগীৰে যদি চাওঁ তেনেহ'লে জনসাধাৰণ কোনো পধ্যেই মানে সন্তুষ্ট নহয়। আৰু আমি জানো যে যেতিয়া এটা জাতি দীঘলীয়া সময়ৰ কাৰণে শোষিত বঞ্চিত হৈ থাকে তেতিয়া তাত সংগ্ৰাম হয়। আমাৰ মাজতো বহুতকেইটা সংগ্ৰাম হ'ল। সেই সংগ্ৰামৰ পিছত বিভিন্ন ধৰণৰ চুক্তি হৈছে আৰু তাৰে ভিতৰত আমি জানো যে আটাইতকৈ দীঘলীয়া সংগ্ৰাম কৰিছে নেশ্যনেল ডেম'ক্ৰেটিক ফ্ৰণ্ট অফ বড়োলেণ্ড অথবা NDFB। তেওঁলোকৰ যি সংগ্ৰাম সেই সংগ্ৰাম ভাৰত চৰকাৰে, অসম চৰকাৰে স্বীকৃতি দিছে। স্বীকৃতি দিয়াৰ পিছত তেওঁলোকৰ যে কিবা পলিটিকেল সমস্যা আছে, ৰাজনৈতিক, অৰ্থনৈতিক সকলো ধৰণৰ সমস্যা আছে, তেওঁলোকে যে ৰাজনৈতিক ঐতিহাসিক অধিকাৰ বিচাৰে, তেওঁলোকে ৰাজনৈতিক পৰিচয় বিচাৰে, সেইবিলাক স্বীকৃতি দি তেওঁলোকক আলোচনালৈ মাতিলে। পিচ প্ৰচেছ আৰম্ভ হ'ল, ইণ্টাৰলকিটৰ এপইণ্টমেণ্ট দিলে, সকলোবিলাক গৈ যোৱা 2020ত এটা চুক্তি হ'ল, যি চুক্তিৰ নাম আমি শান্তি চুক্তি বুলি জানো। কিন্তু সঁচা অৰ্থত আজি আমি শান্তি পাইছোঁনে? কিমানে শান্তি পাইছোঁ? সেইকাৰণে আমাৰ কথা হ'ল যে কেৱল দলং ৰাস্তা পোৱাটোৱেই মানুহক শান্তি নিদিয়ে, মানুহক সন্তুষ্ট নিদিয়ে। গতিকে এই দলং ৰাস্তা পোৱাৰ অবিহনে আমি মূৰ দাঙি জীয়াই থাকিব পাব লাগে। এটা জাতিয়ে সন্মানে নিজৰ পৰিচয়েৰে এই পৃথিৱীত মূৰ দাঙি জীয়াই থাকিব পাব লাগে, যিটো আমি পোৱা নাই। সকলোবোৰ ওপৰৰ পৰা হৈছে। এতিয়া 6 শিডিউল এৰিয়াত আমি নিজকে শাসন কৰাৰ ব্যৱস্থা এটা পাইছোঁ, কিন্তু আমি সঁচা অৰ্থত আমি নিজকে শাসন কৰিব পাইছোঁনে? আজি ৰাস্তা দিছে, দলং দিছে, সকলোবিলাক দিছোঁ, গতিকে তোমালোকে আঁঠুকাৰি জীয়াই থাকা, তোমালোকে একো নক'বা, মোৰ তললৈ মূৰ কৰি জীয়াই থকা, এইটো পৰিৱেশ আমি দেখিছোঁ। সেইকাৰণে আমাৰ যি আছে আমি নিজৰ ইচ্ছামতে কৰিব পৰা আমাৰ যি আমাক ব্যৱস্থা দিছিলে সেই ব্যৱস্থাটো আমি ৰক্ষা কৰিবৰ কাৰণে তাৰ ৰক্ষণাবেক্ষণৰ কাৰণে আমি এই অল্টাৰনেটিভ পাৰ্টি অফ বড়োলেণ্ড জন্ম দিছোঁ। BTC সকলো ধৰণৰ জাতি, জনগোষ্ঠী, সকলো ধৰণৰ ভাষা, সকলো ধৰণৰ ধৰ্মাৱলম্বী লোকসকলক আমি একেলগে লৈ কাম কৰাৰ কাৰণে আমি পণ লৈছোঁ। কাৰণ আমি জানো যে এখন ঘৰত যদি 5টা ল'ৰা থাকে, তাত যদি 2জনক শিক্ষিত কৰে, 3জনক স্কুলত নপঠিয়াই, সেই ঘৰখন আমি উন্নত ঘৰ বুলি কেতিয়াও নকওঁ, সুস্থ ঘৰ বুলি নকওঁ। ঠিক তেনেকৈ আমাৰ ইয়াতো কোনোবা জাতি জনগোষ্ঠী যদি থাকি যায়, একেলগে যদি সম অধিকাৰ নাপায় তেনেহ'লে বা কোনোবা এটা অংশ যদি থাকি যায়, তেনেহ'লে আমি গোটেই BTR অঞ্চলটো আমি উন্নয়ন হোৱা বুলি ক'ব নোৱাৰোঁ, একেবাৰে শান্তি অহা বুলি আমি ক'ব নোৱাৰোঁ। সেইকাৰণে সেই শান্তি অনাৰ স্বাৰ্থত সকলোৰে সম অধিকাৰ, সম উন্নয়ন, সম পৰিচয় দিয়াৰ বা পোৱাৰ স্বাৰ্থত আমি অল্টাৰনেটিভ পাৰ্টি অফ বড়োলেণ্ড জন্ম দিছোঁ। দুৰ্ভাগ্যজনক, যোৱাকালি আমি আমাৰ ফৰ্মেশ্যনৰ পিছত আমি ৰাতি গম পাইছোঁ যে তাত বাধা দিছে। সেইখন কলেজৰ এখন ফিল্ড হয়, শালবাৰী কলেজ ফিল্ড বুলি কয়। তো আমি প্ৰয়োজনমতে কলেজৰ প্ৰিন্সিপালৰ পৰাও NOC লোৱা হৈছিলে, আমাৰ লগত আছে ৰিটেন। তাৰপিছত সেইখনেৰে সৈতে এপ্লাই কৰা হ'ল পুলিচ ডিপাৰ্টমেণ্টত, ফি দি পেলাই। তাৰপিছতে আমি দেখিলোঁ এটা যে পুলিচৰ ফালৰ পৰা পাৰ্মিশ্যন দিয়া হ'ল আৰু সেই পাৰ্মিশ্যন কপিটো নিয়মমতে DC লৈ যায় বা ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেটলৈ যায়। সেই যে পঠিয়ালে তেওঁ পুলিচ ডিপাৰ্টমেণ্টৰ পৰা যে আমি পাৰ্মিশ্যনটো গ্ৰাণ্ট কৰিলোঁ চালবাৰীত 2 এপ্ৰিলত মিটিং হ'ব পাৰে বুলি, সেই কপিটো আচলতে আমালৈ আহিব নালাগিছিল। কিন্তু আমি কালি সেইটো পালোঁ যে পুলিচৰ ফালৰ পৰা অলৰেডি সেইটো পাৰ্মিশ্যন দিয়া হ'ল। কিন্তু ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেটৰ তাত যোৱাৰ পিছত সেইটো
মানে পৰ্যায়ক্ৰমে লোকেল থানাৰ আমালৈ আহিব সেইখিনি সময়তে ওপৰৰ পৰা কোনোবাই বাধা দিলে কাৰণ আমি গম পাইছোঁ আমাক স্পষ্টকৈ কৈছে যে ওপৰৰ পৰা ইনষ্ট্ৰাকশ্যন আহিছে আপোনালোকে মিটিংটো বন্ধ কৰিব লাগে আমি নাজানো সেই ইনষ্ট্ৰাকশ্যন কোন ওপৰৰ পৰা পাহাৰৰ পৰা স্বৰ্গৰ পৰা নে কোনোবা চৰকাৰৰ পৰা আমি নাজানো কিন্তু ইটছ ভেৰি 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 আনফৰ্চুনেট ডেম'ক্ৰেটিক কাণ্ট্ৰি এটাত আমাক ডেম'ক্ৰেটিকেলি মিটিং কৰাৰ অধিকাৰ নিদিলে সংবিধানত আমাৰ মানুহ একগোট হৈ মিটিং কৰাৰ কথা কোৱাৰ অধিকাৰ আমাক দিয়া হৈছে সেইটো আমাৰ মৌলিক অধিকাৰ কিন্তু আজি কাৰোবাৰ শক্তি আছে তেওঁলোকে বহিব পাৰে কাৰোবাৰ শক্তি নাই বহিব নোৱাৰে একো নাই আমাৰ কাৰণে এইটো এটা আমি পজিটিভ চেলেঞ্জ লৈছোঁ আমি নিগেটিভ একো ভাবা নাই ঈশ্বৰে যি কৰে সকলো ভালৰ কাৰণে কৰে গতিকে আজি তেওঁলোকে তাত যদিও জাগা নিদিলে আমাক ইনষ্ট্ৰাকশ্যন দি পেলাই বন্ধ কৰালে তথাপিও আমি আনন্দিত সেইটোৱেই যে কিবা এটা আছে আমাক স্বীকৃতি দিছে যে উই আৰ চামৱান আমি কোনোবা হয় নহ'লে এই কোনোবাই মিটিং কৰিছে এৰি দিব পাৰিলেহেঁতেন কিন্তু কাৰোবাৰ যদি মূৰ গৰম হৈছে কাৰোবাই যদি অকণ ভাবিবলগীয়া হৈছে যে এইটো বহিব দিলে এইটো হ'ব তেওঁলোকে মিটিং কৰিলে এইটো হ'ব গতিকে বন্ধ কৰিছে সেইটো কাৰণে এইটো আমি প্ৰথম খোজতে এইটো সফলতা বুলিহে কৈছোঁ আৰু আমি এইটো খুব পজিটিভলি একেবাৰে শুনা দল আজিহে গঠন হৈছে আজিহে ডিক্লেয়াৰ হৈছে আৰু এইটো দল ত্যাগ কৰাৰ কথা ক'ৰ পৰা কেনেকৈ ওলাইছে নাজানো সেইবিলাক কোনে কেনেকৈ ভাবে কথাটো বহুত ওলাব সেইটো একো ডাঙৰ কথা নহয় আৰু মানে এইবিলাক অপ্ৰাসংগিক কথা প্ৰাসংগিকতা থাকিলে কিবা ৰিজন থাকিলে কথাৰ সেইটো আমি ক'ব পাৰোঁ কিন্তু এইটোতো আৰু কথাই নাই এতিয়া আমিতো আৰু ৰখি থাকিব নোৱাৰোঁ ৰঞ্জন দা জেলত আছে আমাৰ 50তকৈ বেছি লোক জেলত আছে তেওঁলোক চাফাৰ কৰি আছে গতিকে আমি বাহিৰত বহুত মানুহ আছোঁ আমি তেওঁলোকক সন্মান কৰিয়ে এই ষ্টেপ লৈছোঁ আৰু বিভিন্ন সময়ত আমাৰ আন্দোলনত বহুত ছেক্ৰিফাইচ কৰা ত্যাগ কৰা লোক আছে তেওঁলোকক সন্মান জনাই এইটো লৈছোঁ আৰু যিসকল বিদেশীভাষী বিভিন্ন ভাষা ভাষী ধৰ্মাৱলম্বী বা এনেকুৱা জাতি জনগোষ্ঠীৰ লোকসকলৰ সম অধিকাৰৰ কাৰণে আমি এইটো অংশ লৈছোঁ বহুতে কিছুমান কথা কৈছে যে আমি কাৰোবাৰ বি টিম কাৰোবাৰ পইচা লৈ কৰিছোঁ আমাৰ এই দল পইচাৰ ওপৰত নচলিব লাগিলে আমি হাৰি যাম একো নাই কিন্তু আমাৰ এই দল আমি কাৰো পৰা পইচা লোৱা নাই আমাৰ এতিয়া আমি মেম্বাৰশ্বিপ ফি সংগ্ৰহ কৰা আৰম্ভ কৰি দিছোঁ আৰু কাৰোবাৰ বি টিম বুলি ক'লেও এইটো নিজে নিজে ভাবি পেলাই সেইটো নিজেই ঠগ খোৱা কথা হ'ব গতিকে আমাৰ এই দল পইচা আৰু মিছা কোৱাৰ ওপৰত হ'ব আমাৰ এই দলত কোনো মিছা কথা নাথাকিব ফাঁকি নাথাকে আৰু পইচাৰ খেল নাথাকে এইটো সম্পূৰ্ণৰূপে এটা ট্ৰেন্সপাৰেঞ্চি ৰাখি পেলাই সততাৰে আমি সঁচা অৰ্থত পলিটিক্স নহয় কিন্তু আমি মানুহক চাৰ্ভ কৰিবলৈ ওলাইছোঁ থেংক ইউ